তেখেতে ঘৰৰ পৰা ওলাই গৈছে আপোনাৰ মোৰ ঘৰৰ পৰা গৈছে ট্ৰেইনৰ যোগেদি মাকৰ ঘৰলৈকে গৈছে মেডিকেল যাওঁ বুলি মেডিকেলত বেজি ল'মগৈ বুলি কৈছে মাকৰ ঘৰতো গৈছে সেনেকৈ ভাত পানী মাকৰ ঘৰত ভাত পানী খাই বৈ মেডিকেল যাওঁ বুলি কৈ ওলাই গৈছে মাকৰ ঘৰৰ পৰা কিন্তু মাকহঁতে অলপ জানে কথা কিছুমান মোক কোৱা নাই একো কাজিয়া পাতি হোৱা নাই ধুনীয়াকৈ কৰি মেলি ওলাই গৈছে মই সেইটো টাইমত ইলেকশ্যনত ঘূৰি আছিলোঁ ইলেকশ্যনত ঘূৰি থকা অৱস্থাত তাই ধুনীয়াকৈ কৈ মেলি গৈছে যে মই মেডিকেললৈ যাওঁ মেডিকেলত বেজি ল'বলৈ যাওঁ বুলি সেইষাৰ কথা কৈ গৈছে ল'ৰা ছোৱালী মোৰ ছোৱালী দুজনী এজনী হ'ল 11 বছৰ এজনী হ'ল 5 বছৰ 11 বছৰ ছোৱালীজনী বৰ্তমান স্কুলত গৈছে সৰুজনী মাইকীজনী বৰসুখ আছে মোৰ মানুহজনী ঘৰ চিলাপথাৰ কেন্দুগুৰিত হয় এতিয়া মই তাইক এটাই অনুৰোধ কৰোঁ তাই য'তেই আছে ল'ৰাকেইজনী মুখলৈ চাই ঘৰলৈ ঘূৰি অহাটো মই বিচাৰোঁ ছোৱালীকেইজনীক মুখলৈ চাই তাই যাতে য'তেই আছে ঘূৰি অহাটো মই কামনা কৰিছোঁ নাই একো কৰা নাই তাই ঘূৰি অহাটো মই বিচাৰোঁ আৰু সেইটোৱে কৈছোঁ ছোৱালীকেইজনীয়ে বহুত আমনি কৰিছে মা কেতিয়া আহিব সেইটোকে কৈ আছে আৰু মোৰ ঘৰৰ ওচৰৰ মানুহ এজনী গৈছে তেওঁ লখিমপুৰ কোনোবা এটা জেগাত আছে বুলি শুনিছোঁ বৰ্তমান তেওঁ বিয়া সোমাইছে বুলি মই গম পাইছোঁ কেৰেলালৈ নে ক'লৈ গৈছে বুলি শুনিছোঁ লগত যোৱা এজন মইনো বহুত দুখেৰে কওঁ যে তাই এইখিনি কাম কৰিব নালাগিছিলে যে ঘৰখনৰ ল'ৰা ছোৱালীকেইজনী মুখলৈ চাব লাগিছিলে তাই য'তেই থাকে মই এইটোৱে অনুৰোধ কৰোঁ তাই ঘূৰি আহক এতিয়াও কৈছোঁ ঘূৰি আহক য'তেই আছে ৰাইজক এইটোৱে জনাওঁ যে য'তেই দেখে মোৰ এই ফটো দিয়া হ'ব ফটো দিয়া নম্বৰ দিওঁতে নম্বৰ দিম সেইটো নম্বৰত যোগাযোগ কৰি দিয়ে যেন ৰাইজে